সংগীতময় শ্ৰীমদ ভাগৱত কথা প্ৰচাৰ সমিতি উদ্যোগত গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত টেঙাঝাৰ গাঁওস্থিত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰত সপ্তাহজোৰা শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ আৰু সত্ৰ সেৱক শ্ৰী সন্মান বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে হৰিনামেৰে মুখৰিত হৈছে সত্ৰ প্ৰাংগণ। 31 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কথা সমুদ্ৰ মন্থন মহোৎসৱত ৰাজ্যৰ বহুকেইগৰাকী পাঠক আৰু ভাগৱত ব্যাখ্যাকাৰে অংশগ্ৰহণ কৰিব। ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ মুখ্য পৌৰোহিত্য কৰিছে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তই। সপ্তাহজোৰা এই কাৰ্যসূচীত প্ৰতিদিনে ভাগৱত পাঠ, ব্যাখ্যা, গুণমালা কীৰ্তন, আইসকলৰ নাম কীৰ্তন আদিৰ আয়োজন কৰা হৈছে। ইপিনে 7 ছেপ্টেম্বৰত সামৰণি অনুষ্ঠানত শ্ৰীমদ ভাগৱত মহাসভা আৰু সত্ৰ সেৱক শ্ৰী সন্মান বঁটা প্ৰদান অনুষ্ঠানৰ লগতে ৰিজু পাঠক মহন্ত প্ৰভুৰ দ্বাৰা সংগীতময় ভাগৱত কথা প্ৰবচন অনুষ্ঠান আয়োজিত হ'ব। আনহাতে উক্ত দিনাই মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী, বৰদোৱাৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী দেৱানন্দ দেৱগোস্বামী লগতে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শংকৰ আচলতে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ টেঙাঝাৰ বিটিএডিৰ এই অঞ্চলত সপ্তাহজোৰা শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ নামেৰে এটি অনুষ্ঠান আৰম্ভ হৈছে। সংগীতময় ভাগৱত কথা প্ৰচাৰ সমিতিৰ উদ্যোগত আৰু টেঙাঝাৰবাসীৰ ৰাইজৰ সহযোগত আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে এই অঞ্চলত 7 দিন জোৰা নিৰৱধি অখণ্ডভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত দেৱে আহি ইতিমধ্যে উদ্বোধন কৰিলে আৰু ইয়াৰ পিছতে ইয়াতে নাম প্ৰসংগ চলি আছে আৰু এতিয়া গুণমালা কীৰ্তন হ'ব আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা স্বনামধন্য ভাগৱতীসকল আমন্ত্ৰিত হৈছে আৰু তেখেতলোক আহি ইয়াতে তেওঁলোকৰ নিজৰ নিজৰ অনুষ্ঠানসমূহ কৰিব আৰু গোটেই 7 দিন 7 ৰাতি ইয়াতে কেৱল ভাগৱত সমুদ্ৰৰ মন্থনেৰে ইয়াত বিধৌত হৈ থাকিব আৰু 7 তাৰিখে এখন ভাগৱত মহাসভাৰ আয়োজন কৰা হৈছে আৰু ইয়াতেও বৰিষ্ঠ লোকসকল আমন্ত্ৰিত হ'ব। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক সচিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা দেৱ আমাৰ মাজত উপস্থিত থাকিব, সাংসদ দিলীপ শইকীয়াদেৱ আমাৰ মাজত উপস্থিত থাকিব আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতাদেৱ আমাৰ মাজত উপস্থিত থকাৰ কথা আৰু আমি সেইমতে অনুষ্ঠান চলিছে আৰু সমগ্ৰ অঞ্চলবাসীৰ সহায় সহযোগিতাৰে এই অনুষ্ঠান পূৰ্ণ গতিত আগবাঢ়িছে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।